পুৱা পাবলে কঠিন সাধনা বহুত ভাৱনা বহু গধুৰ নীলা নীলা আকাশ চাবলে পাহ হঠাতে ডাৱৰে কৰেহি মোক বিভোৰ জানো উৰি উৰি যায় জোনাকী বাটেৰে আগুৱা জোন তৰাৰে তোমাক শুনো মনা ৰাজ অ ৰাজ কি হৈছে তোমাৰ কি কৰিছে তোমাৰ চোৱা এতিয়া মই তোমাৰ লগত কথা পাতিবলৈ সময় নাই কিয় এনেকে আছা কিয় দুটি মনে কেটি প্ৰাণ তোমাৰ মোৰ প্ৰেমৰ মিলন যেনি সাদে মদম খানি দিন তোমাৰ আদি ৰাজৰ কি হ'ল কিয় এনেকে আছে তুমি মুখেৰে নামাতে কিয় সেইদিনা তোমাক ভৈৰম তোমাৰ দিথ মোৰে প্ৰিয়া कैसी है माया घर के जिया मोरे प्रिया कैसी है माया घर के जिया আদি ইয়াক ভিতৰলৈ লৈ যাওকচোন ভাইটিয়া তোক মই বাহিৰলৈ নাযাবলৈ কৈছোঁ তই কিয় বাহিৰলৈ গৈ থাক দাদা আমি ৰাজক সোনকালে ভাল কৰিব লাগিব বুজিছোঁ আদি মই ইয়াক লৈ বহুত সপোন ৰচিছিলোঁ কিন্তু সকলো সপোন চুৰমাৰ হৈ গ'ল এই নিয়তি কি যে খেলা ন আদি মই থাকোঁতে চিন্তা নকৰিব দাদা মই আজিয়ে তাক ট্ৰিটমেণ্টৰ কাৰণে বাহিৰলৈ লৈ যাম তই নিব বিচাৰিছ নে কিন্তু মই সদায় আশা দেখা নাই প্ৰয়োজন হ'লে মই কিডনী এটা বিক্ৰী কৰিবলৈ মই সাজু হৈ আছোঁ দাদা তেনেকৈ নক'ব মই আপোনাৰ ভাইটিৰ দৰে মই তাৰ বাবে সকলো কৰিবলৈ সাজু আজি হেল্ল' আদি অঁ হেল্ল' দাদা কচোন মই আপোনালোকৰ ঘৰলৈ গৈ আছোঁ ৰাজক কাপোৰ কানি বান্ধক অঁ তই মই কাপোৰ কানি বান্ধি ৰেডি কৰি থৈছোঁ তই সোনকালে আহ অঁ ঠিক আছে সংগীতা স্যার নেক্সট পেশেন্ট তুমি স্যার পেশেন্ট আপনি মই নহয় স্যার আপোনাৰ চেম্বাৰ বহি আছোঁ ঠিক আছে আপনি এটা কাম কৰক আপুনি চেম্বাৰলৈকে বলক মই গৈ আছোঁ ঠিক আছে বহা পেশেন্ট এই হয় নেকি হয় স্যার ঠিক আছে কি আছিলে তোমাৰ নামটো নামটো চাম দেই চাওঁ চকু চাওঁ জিভাখন দীঘলকৈ ঠিক আছে হ'ব
দীঘলকে উশাহ ল'বা দেই আৰু দীঘলকে আকৌ এবাৰ বিষাই নেকি নিবিষায় ঠিক আছে হ'ব হ'ব একো চিন্তা কৰিবলগীয়া নাই মই কেইটামান ঔষধ লিখি দিছোঁ আচলতে দিয়াচোন মই কেইটামান ঔষধ লিখি দিছোঁ আৰু যিহেতু তেওঁ আগতে মূৰত দুখ পাইছিলে মূৰত দুখ পোৱাৰ কাৰণে এটা অপাৰেশ্যনৰ প্ৰয়োজন হ'ব গতিকে অপাৰেশ্যনটোত কিন্তু অলপ পইচা খৰচ হ'ব ছাৰ আপুনি চিন্তা কৰিব নালাগে আপুনি অপাৰেশ্যনৰ ব্যৱস্থা কৰক হয় মই পইচা যোগাব ঠিক আছে ইয়াতে মই ঔষধ কেইটামান লিখি দিছোঁ এই ঔষধকেইটা নিয়মমতে খুৱাব আৰু মই অপাৰেশ্যনৰ ব্যৱস্থাটো কৰি আছোঁ গতিকে যিমান সোনকালে পাৰি অপাৰেশ্যনটো কৰাই ল'লে ভাল ঠিক আছে ছাৰ অঁ নিশ্চয় আদি 1 মিনিট যিহেতু অপাৰেশ্যন হ'ব গতিকে আপোনাৰ এটা চহীৰ প্ৰয়োজন হ'ব আপুনি এটা চিগনেচাৰ কৰি থৈ যাওক এইডোখৰটো ঠিক আছে হ'ব যাওক হেল্ল' হেল্ল' অঁ কি কৰিছ আছোই নে তই আজি ইমান দিনৰ মূৰত ফোন কৰিলি যে সেইবোৰ কথা বাদ দে তই আমাৰ ঘৰলৈ আহিব পাৰিবি নেকি যাম কিন্তু তহঁতৰ দাদা যদি আছে মই নাযাওঁ দাদা নাই ওলাই গৈছে অঁ ঠিক আছে বাৰু অ' ৰ কথা এটা আছে নহয় কি কথা কচোন এই হ'ব দে মই লগ পালে তোক কম দে অঁ ঠিক আছে দে লগ পালে কবি হ'ব দে তই সোনকালে আহিবি কিন্তু হ'ব দে নৱনীতা অ' নৱনীতা অঁ আহিলি আহ কোন আহিছিলি কওক আজি যে ৰাজৰ এই অৱস্থা কেৱল মোৰ বাবে জান মই কেতিয়াও নিজকে ক্ষমা কৰিব নোৱাৰিম এনেকৈ কিয় কৈছ মোৰ বিশ্বাস আছে সি এদিন ভাল হ'বই যাওঁ ব'ল ভিতৰত অ' আদি তুমি আহিলা আদি আমাৰ বাবে তুমি ভগৱানৰ নিচিনা তেনেকৈ নক'ব আপোনাৰ মই ভাইটি দৰে অ' আদি হেল্ল' অঁ কোন হয়নো অঁ মই চয়নিকাই কৈছোঁ বাহ আজি ইমান দিনৰ মূৰত মনত পৰিল যে মোলৈ তোক মই ৰাজৰ কথা এটা ক'বলৈহে ফোন কৰিছিলোঁ ৰাজৰ কথা কচোন কি হ'ল ৰাজৰ তই চাগে গম নাপাৱ ৰাজৰ ভাল হ'ল নহয় কি দাদা অ' আদি তুমি আহিলা আহা আহা আদি বহাহি আহা আদি কোৱা ৰাজক কেনে লাগে সি অলপ ভালেই পাইছে কিন্তু টোপনিটো অলপ বেছি তাক অকণমান লগ কৰিব পাৰিম নেকি পাৰিবা কিয় নোৱাৰিবা ৰাজ কি দাদা ৰাজ আহাচোন চোৱা কোন আহিছে গৈছোঁ দাদা
আহিছোঁ আদি। খোৱা বোৱা কৰিলি নে? কৰিলোঁ আদি। তই কেতিয়া আহিলি? মই গমকে নাপালোঁ। এই মাত্ৰ আহিছোঁ। আজি এইমাত্ৰ ভাল হৈছে তোৰ বাবে। তোক মই কেনেদৰে ধন্যবাদ দিম, হ'ব মই দেউতা, কেনেদৰে কৃতজ্ঞতা দিম। হ'ব দেউতা, এয়া মোৰ কৰ্তব্য। নহয় আদি, মই এতিয়া যাওঁ। যাওঁ নেকি? ঠিক আছে ভাইটি, দাদা, তই অলপমান আদিক আগবাঢ়ি থৈ গৈ যা। ব'ল। वो रंग भी क्या रंग है, मिलता ना जो तेरे होठ के रंग से हूबहू। वो खुशबू ৰাজ এয়া যি হ'ল মোৰ বাবেই হ'ল বেয়া নাপাবা আই লাভ ইউ ৰাজ আই লাভ ইউ হ'ব দিয়া, যি হ'ল সেইবোৰ এটা বেয়া সপোনৰ দৰে পাহৰি যোৱা। তই ওলাই যা এবাৰ। দাদা মোক মাফ কৰি দিয়ক মই সেইবিলাক নাজানো, তই ওলাই যা। ভৰি ধৰিছোঁ দাদা মাফ কৰি দিয়ক দাদা, মই নৱনীতাক ভাল পাওঁ। তই নৱনীতাক মাফ কৰি দে। বাৰু তই যেতিয়া তেনেদৰে কৈছ, কথা নৱনীতা। মই তোক কৈছিলোঁ না এই ভিক্ষাৰীটোলৈ সম্পৰ্ক নকৰিবলৈ। ব'ল দাদা মই ৰাজক ভাল ব'ল। দাদা আগলি বতাহে খৰালে চুপহি, কাজলি জপা দুচু। তই অলপ ইয়াত ভালকৈ যত্ন ল'বি। ঠিক আছে, মই যাওঁনে দাদা? ঠিক আছে ভাইটি, অলপ ভালদৰে থাকিবি। যাওঁ দেই। ঐ তহঁতি জাননে নাই ক দীপ। ৰাজৰ ভাল হ'ল নহয়? কথাটো শুনিছোঁ দোষ, আৰু বোলে সি বহুত ধনীও হৈ গ'ল। এতিয়া বাৰু কি হ'ব? নৱনীতা তোৰ হাতৰ পৰা গ'ল যেন পাইছোঁ দোষ। নাই নাই, এনেকুৱা হ'ব নোৱাৰে। কিবা এটা কৰিব লাগিব। কি কৰিব লাগিব? উঠাই দিম তাইক আজি। উঠাই দিবি? ব'ল বৈ বৈ। ৰাজ, তোৰ নৱনীতা মৰমৰ মোৰ কব্জাত আছে। তাইক যদি সুকলমে দেখিবলৈ বিচাৰিছ, 10 লাখ টকা লৈ কুমলী গুদামলৈ গুচি আহ। কিন্তু অকণো চালাকি নকৰিবি, আৰু যদি পুলিচক খবৰ দিয় কথা বেয়া হৈ যাব। ইমান যদি বিশ্বাস কৰা নাই শুনি ল এবাৰ। ৰাজ ৰাজ ইহঁতে মোক মাৰি পেলাব নৱনীতা, তুমি চিন্তা নকৰিবা, মই গৈ আছোঁ। সোনকালে আহি যা।
ইয়াতে দাদা অকণমান বেছি নহয় আজি বাৰু। মোৰ বাবেইতো এনেকুৱা হ'ল নহয় ভাইটি একো হোৱা নাই নাই শুনি দুখ হোৱা নাই মোৰ। এইবিলাক সৰু সুৰা কথা সাধাৰণ কথা ভণ্টি দাদা ৰাজ দাদা আজিৰ পৰা দাদা মই আগতে যিখিনি ভুল কৰিছোঁ, আপোনাক মই বেয়া পোৱা নাই দাদা মই আপোনাক মাফ কৰি দিছোঁ ঠিক আছে ভাইটি দাদা নৱনীতা তোমালোকৰ দুয়োৰে আজিৰ পৰা মিলন হ'ল তোমালোকে ভালে থাকিবা ভাইটি নৱনীতাক তই একো কষ্ট নিদিবা নিদিওঁ দাদা নৱনীতা তুমি তোমাৰ স্বামী হ'লেও তুমি নিজৰ গাৰ দৰে সদায় দুগালতে মৰণ সানি লৈ তোমাক আছুতীয়াকৈ দুবাহুৰে সমাজতে মই তোমাক ৰাখিম সঁচাকৈ। নমস্কাৰ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাবলৈ নাপাহৰিব